প্ৰথমে প্ৰেম তাৰ পিছত প্ৰবঞ্চনা ইয়াৰ পাছত এই অমানৱীয় ঘটনা এই কেইদিন এনেবোৰ খবৰ মাননীয় চলখন ঘটিছে এইবাৰ প্ৰেমিকৰ প্ৰতাৰণাত বলি হৈছে এগৰাকী যুৱতীগৰাকীৰ ঘৰ নলবাৰী ভাড়াঘৰতে থাকে গুৱাহাটী মহানগৰীত এতিয়া চিটি বাছত কণ্ট্ৰেক্টাৰ কৰি জীৱন নিৰ্বাহ কৰিছে এগৰাকী অসহায় যুৱতীয়ে এবছৰ লিভ ইনত থকাৰ পিছতো প্ৰেমিকৰ সম্পত্তিলৈ পলায়ন প্ৰবঞ্চক ৰূপী জৈনিক কলিতা নামৰ প্ৰেমিকৰ দিছপুৰ থানাত দিছিল এজাহাৰ কিন্তু এবছৰে পোৱা নাই ন্যায় এতিয়া মুখ্যমন্ত্ৰীকো কাটৰ অনুৰোধ জনাই বিচাৰিছে ন্যায় কাৰণ মোক মানে দামী ধমকি দিয়ে যেটো কৰিলে কমল ঠাকুৰীয়া তাৰপিছত মই তেখেতে মোক এমাহ বান্ধি দিছিল এমাহ টাইম দিয়া তাৰপিছত তোমাক বিয়া পাতিব বুলি ক'লে তেতিয়া মই একো কোৱা নাই ঠিক আছে বুলি ক'লো আৰু প্ৰথমতে সি কি কৰিছে এমাহ টাইম লৈছিল মোৰ পৰা তেতিয়ালৈকে সি কৈছে এমাহ টাইম দিয়ে এমাহ টাইম পিছত মই কথা পাতিম বুলি কৈছিল তাৰপিছত মই এচিবি ছাৰৰ ওচৰত গুচি গৈছিলোঁ এচিবি ছাৰৰ ওচৰত যোৱাতে মোক বুজাই মিলাই লৈ আহিছে কমল ঠাকুৰীয়াই লৈ আহি তাৰপিছত কেছটো ৰেজিষ্টাৰ কৰিলে ৰেজিষ্টাৰ কৰাৰ পিছত ধ্ৰুৱজ্যোতি কলিতাক মাতিলে মাতাৰ পিছত তাক 20 তাৰিখে 20/6/2024 তাৰিখে তেখেতক লকবত সোমালে আৰু 21/6/2024 তাৰিখে তেখেতক লকবৰ পৰা ৰাতি ঘৰলৈ যাব দিছে যাব দিয়াৰ টাইমত কি কৰিছে মোৰ সকলো মোবাইলৰ পৰা তথ্য ডিলিট কৰিছে ডিলিট কৰাৰ পিছত তেখেতে মই কৈছো মই মোবাইলটো কিয় দিম আৰু যদি ইমানে দৰকাৰ আছিল তেখেতে মোৰ মোবাইলটো সিজ কৰিব লাগিছিল মোৰ সকলো তথ্য সহকাৰে তেখেতে ডিলিট কৰিছে কমল ঠাকুৰে বহা টেবুলৰ ওপৰত যেটো সিসি ক্যামেৰা আছে তাত যদি আপোনাৰ তদন্ত কৰে সকলো তথ্য পোহৰলৈ আহিব ন্যায় পোৱা নাই আৰু তেখেতে কি কৰিছে এমাহ টাইম দিছে যে এমাহ টাইমৰ পিছত তেখেতে বিয়া পাতিব যাবতে বুলি কৈছে মোক গাড়ী কৈছিল কমল ঠাকুৰীয়ে আৰু তেখেতে যাবলৈ দিলে তেখেতক ধ্ৰুৱজ্যোতি কলিতাক যোৱাৰ পিছত তেখেতে মোক ৰাস্তাত কৈছে যে মই আৰে কমল ঠাকুৰীয়াক 20,000 টকা দিছো তই মোক কি কদাল কৰিবি একোদালে কৰিব নোৱাৰ এছাই এটা হসানে মিছা মই হেতু নাজানো কাৰণ এতিয়ালৈকে একো কৰিব নোৱাৰে যে দিছপুৰ থানা কমল ঠাকুৰীয়া তাক সাথ দিছে কমল ঠাকুৰীয়া হিমাক্ষী কলিতা আৰু তাৰ ভিনিয়েক নৱজ্যোতি কলিতা গোটেইকেইটাই মিলি কাম কৰি আছে অলমোষ্ট মিলি কাম কৰাৰ পিছত মোক বিয়া পাতিম বুলি কয় তেনেকৈ গুচি গ'ল তাৰপিছত তেখেতে কি কৰিছে 15 দিনত কেছটো চাৰ্জশ্বিট দিলে চাৰ্জশ্বিট দিয়াৰ পিছত মই গমেই পোৱা নাই মই এমাহ টাইম দিয়াৰ পিছত তেখেতে চাৰ্জশ্বিট দিলে মই এইটো গম পোৱা তাৰপিছত মই এমাহ পিছত গুচি গ'লোঁ যাতে মই সুধিলোঁ যে কেছটো কি হ'ল বুলি সুধিলোঁ সোধাতে কৈছে তোমাৰ কেছটো চাৰ্জশ্বিট দিছোঁ বুলি ক'লে কতে মই হাল্লা কৰিলোঁ হাল্লা মানে অলপমান মই এচিবি ছাৰৰ ওচৰত গ'লোঁ গোটেইখিনিলৈ কথা পাতিলোঁ কথা পতাতে কৈছে মোক মিছবিহেভ কৰিছিল তেতিয়া বহুতখিনি বেয়াকৈ কৈছিল কমল ঠাকুৰীয়াই আৰু তাৰ কাৰণে মই কি কৰিছোঁ তাতে কেৰাচিনী আৰু ন্যায় নোপোৱাৰ কাৰণে মই কেৰাচিনী কাঠ ঢালি পেলাই দিছপুৰ থানাৰ ভিতৰতে মই নিজকে মৰিবৰ কাৰণে মই মানে বহুত বেদনা মোৰ সহ্য কৰিব নোৱাৰি মেণ্টেলি হাৰাছমেণ্ট কৰাৰ কাৰণে মই নিজে মৃত্যুৰ মুখত পৰিবৰ কাৰণে বাধ্য কৰাইছিল মোক কমল ঠাকুৰীয়াই